siya ko. Kaya yung kaya muna ni isa. Kaya wala. Guys, Shillong পুরা শিলং ইনকা লাগছে মজা লাগছে কিন্তু আজি ভিডিও কৈছিলো না পুরা ধামাকা ভিডিও আহিব বুলি চাওক গাইজ চাওক মজা হেল্ল' ওকে গাইজ আজি মানে আৰু কি ক'ম এনে আৰু ক'ত যাম কি কৰিম চানডে বুলি আজি দিনটোৰ কাৰণে ওলাইছোঁ আৰু পিছত আপোনালোকে আৰু চাই থাকক আৰু ক'ত ইপিনে নকওঁ আৰু থাম্বনেইলটো চাই আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিলে গম পাব ক'ত যাম আজি তেনেহেন আৰু গাইজ তো অলপ মৰঙে মাৰে তেতিয়াৰ পৰা ৰখি আহি পাবা হৈছে আমাৰ বিল্লাটো চাওকচোন আজিকালি লেডিজে নিচ্ছে মানে আহি নাপাওঁ সেই ইটাহে আহি পিছে আজি এই বিয়া সোনকালতে আহিছে আৰু সোনকাল আহিছে কি আকৌ কি আজি সোনকাল মইনাহে নিছে দিনক দিনে না তাই গ'ল গাছ মানে বাইকখনত তেল কম আছে বহুত তাৰমানে এতিয়া তেল ডিপু এটা আছে আমাৰ পাঠশালা এইটো শেষ আৰু পাঠশালাও শেষ হ'ব আগত ডিছখন আছে তেল ভৰাই ল'ম এতিয়া ইয়াতে ৰাতি হ'ব নেকি গমেই নাপাওঁ আমি যাম তেলটো ভৰাই ল'ম তেল ভৰাই আছে এতিয়া চাওক গাইছ ৰাম ছাগল ছাগল মই ছাগল বেক চাইডে কোনে গাইছ সেইকাৰণে মই ছাগল ভৰি আহি গ'ল ছাগল ভৰিটো কেমেৰা কি হ'ল নেকি কেমেৰা কি হ'ল বহুত বেছি বেয়া কৰিছে আপোনালোকে কেমেৰাৰ পৰা ধৰিব পাৰিছেনে নাই সেইটো গম পোৱা নাই কিন্তু একদম মানে ৰিয়েলত দেখি শুনা একদম খাতৰা মানে বেয়া কৰিছে একদম কলা কিবা হয় আৰু গম নাপাম যদি বতৰটা ভাল হয় আৰু ভাল লাগিব গাইছ বহুত পাইছোঁ গম পাব গাইছ আকৌ আমাৰ আগত কেমেৰা লগাব ৰখি গ'ল আমি গম নাপালোঁ সেইকাৰণে আৰু অলপ আগত আহি গ'লোঁ লাহে গৈ আছোঁ সেইকাৰণে এতিয়া অলপমান লাহে আহি গ'লোঁ আৰু বাবু কি করছা সবকটা সাইড লাগছে ভয় খাইছে ক্যামেরা দেখাবে গাইস চাওকচোন ক্যামেরা দেখাবে গোটেইকেইটা ভয় খাইছে কি করি আৰু মাছ মাৰিছে পাইছা না মাছ একো নকয় সবকেইটা লাজ পাইছে গাইস দাউৰি ফালাবি মোৰ কিচিংটো লগাব নাই আৰু কিচিং লাগালেতো লাগাব নোৱাৰো প্ৰব্লেম বল Yes, boleh. Sampai melot lagi nah, macam itu hal lagi. Bukan margin lagi dia ada. Itu mana lo? Ayo kita tangkap bersih mana dulu melba panas bersih. Kasih kita gatat berbal sih. Oh betul sih kalau itu harus ada lagi nasi goreng ada lepas. Saya agak lepas sudah. Mungkin agak saya kita makan kuning lagi ada. চানডে ৰাইড বুলি ওলাই আহিছিলোঁ যে কি ক'ম আৰু এই 3 ঘণ্টামানৰ মূৰত কিবাকৈ অলপমান বৰষুণ এৰিল এতিয়া
এতিয়া আমি যাম বুলি ভাবিছোঁ আৰু কি হয় গম নাপাওঁ আৰু আৰুতো বহুত জেগা আছে। এতিয়া আমি ভবানীপুৰ পাম অৱস্থাতে বৰষুণটো মাৰি দিলে তো আমি এনেকৈ ৰৈ গ'লোঁ গাইছ, কি ক'ব আৰু। শ্বিলং 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 পুৰা শ্বিলং ইনকাল আছে, মজা লাগছে কিন্তু আজি ভিউটো। কৈছিলোঁ না পুৰা ধামাকা ভিডিঅ' আহিব বুলি। চাওক 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 গাইছ চাওক, মজা পুৰা ধামাকা ভিডিঅ' ফটো লৈ আছে মজা। ক'ব নালাগে আৰু পুৰা ধামাকা। তো অ'কে গাইছ, মানে কালিতো আমাৰ পানীৰ কাৰণে বতৰৰ কাৰণে ওলোৱা নহ'ল। আজি আৰু বঙাইগাঁৱৰ আকৌ ৰুমৰ পৰা ওলাইছোঁ। এতিয়া ওলাই পিনে এটা কোনো ডেষ্টিনেশ্যন যামগৈ, ভাল ডেষ্টিনেশ্যনলৈকে। কিন্তু আপোনালোকক ক'ত যাম এতিয়াতে ক'ব নোৱাৰোঁ, মানে এটা ভাল জেগা চাই পেলাই যাব। বতৰটো বৰ্তমান ঠিকেই আছে, কিন্তু অলপ ডাৱৰীয়া কৰি আছে, কি কৰে মানে হিচাপ নাই এনেকুৱা আৰু। সেইকাৰণে গাইছ আপোনালোকৰ ব্লগত দেখি পাই থাকিব, চাই থাকক সেইকাৰণে। তো গাইছ আমিতো এতিয়া ওলালোঁ আকৌ ৰুমৰ পৰা। আগৰ চেকাটোৰ হাৱা কম লাগি আছে, অকণমান যোৱাতে চাই ল'ব লাগিব। তো গাইছ আমি এতিয়া গৈ আছোঁ, এটা কোনো মানে আৰু গম পোৱা নাই আৰু ক'লৈকে যাওঁ, মানে সেইকাৰণে এটা ভাল ঠাইলৈকে যাম। তো গাইছ চাই থাকিব আপোনালোকক দেখাম ধুনীয়া ঠাইবোৰ। তো গাইছ চাই থাকক। গাইছ মানে ৰাবুৰ চেকাটোৰ বোলে হাৱা নাই, তো হাৱা দিবৰ কাৰণে ৰখিছে ইয়াত। ৰখিলোঁ, মোৰটো চাই ল'লোঁ, মানে মোৰটো ঠিকে আছে সেইকাৰণে নিদিলোঁ। গাইছ যাওঁ আৰু এতিয়া সিয়ে কৈছে এটা ভাল জেগালৈকে লৈ যাম, কিন্তু ক'ত নিব কোৱা নাই। তো গাইছ ভিডিঅ'ত চাই যাব, আপোনালোকে গম পাই যাব। গাইছ মানে এয়া পালোঁ আমি বঙাইগাঁও টাউন মানে কি কয় কমলপুৰ কি মানে এইটো কি জেগা কি পালোঁ ৰে। মানে আমি কি ক'ম আৰু লাষ্টত মোৰ কাৰণে কালি চলাটো বেছি গৈছিলে। পিছত আমি কি কৰিম আকৌ এতিয়া বিশালৰ পৰা আহিলোঁ, মানুহবিলাক এইবিলাক এটা চলা লৈ লওঁ চাব। উপায়টো নাই আৰু, ইমান কাপোৰ লৈ অহা নাছিলোঁ ন। গাইছ দুটামান চলা লৈ ল'ম কিবা কিবি, মানে এতিয়া ৰাখিছে লাইন পাতি আছে, এতিয়া কিবা কিবি পে' কৰিব লাগে। চাওক এয়া বিশাল বঙাইগাঁও। এতিয়া বঙাইগাঁও টাউনৰ ভিতৰতে যাম, কি ক'ব আৰু। তন্ময়দা মানে আগত গৈ আছে, তন্ময়দাহে আহিছে আৰু ওচৰে ৰাকেশ ভাই আগত গৈ আছে, মানে তাহিও ইয়াতে থাকে ন, সেইটো মানে চলিলে আৰু কোৱা যাব লাগব। হ'ল বল পিনে যাব লাগব বোলে। চবফালে ৰাস্তা ঘাটৰ কাম চলি আছে, সেইকাৰণে আৰু ৰাস্তা ঘাটগিলান জাম হৈ গৈছে। মোৰ বাছত তন্ময়দা আছে গাইছ, তন্ময়দা। চাওকচোন গাইছ, আগত এখন অল্ড ভাৰ্চেছ কিবা মাল গৈছে, বিৰাট ভাল লাগছে। চাওকচোন এখন অল্ড হয়, সেই আগৰ এম্বাচেডৰ নে কিবা হয় নেকি, পাৰিলে লাভ ধৰিম। অৱস্থা হৈ আছে গাইছ, চাওকচোন পানীৰ পৰা আহে পাই যায়। মালখন নতুনকৈ দেখিছোঁ গাইছ, নতুন মানে অল্ড হয় মালখন।
কিন্তু এইখন যাব পাৰে নহয় গাইছ এইবিলাক তো আৰ্মি কিবা কিবি হয় ৰাইডৰে বতৰ আৰু আজি বতৰটো বহুত বেছিয়ে ধুনীয়া আৰু কি ক'ম মানে বতৰটো বহুত বেছি ধুনীয়া আৰু মাজতে যদি বতৰটো মহিমা ধৰিব নোৱাৰি না আজিকালি আৰু গাড়ীৰ মহিমা আৰু বতৰৰ মহিমা কোনে ধৰিব পাৰে বুলি এষাৰ কথা নাছে গাইছে নহয় নিচিনা বস্তু আমি আৰু যাই আছোঁ আৰু আশা কৰি বতৰটো ভাল হ'ব বুলি আৰু ৱেডাৰতো চালোঁ মানে ৰাতিপুৱাতে গধূলত ইমান দেখুওৱা নাছিল সেইকাৰণে ভাবছোঁ আৰু যাব পাৰিম গৈ আছোঁ এই গোটেইকেইলাত গৈ আছোঁ আৰু আজি ভিডিঅ'টো মানে বেছি দীঘলে হৈ গ'ল আৰু আপোনালোকে এটা নেক্সট ব্লগত মানে ক'ত গৈ আছোঁ এইটো আমাৰ নেক্সট ব্লগতে আপোনালোকে গম পাব তো গাইজ ছাপোৰ্ট কৰিব তো গাইজ বাই বাই আৰু এইটো ভিডিঅ' ইমানতে সমাপ্ত মানে বহুত বেছিয়ে দীঘল হৈ গ'ল আপোনালোকক দেখাব নাপালোঁ ইমান বেছি দীঘল হ'লে বিয়াত অসুবিধা হয় তো গাইজ নেক্সট ব্লগত আপোনালোকক দেখাই আছোঁ ক'ত কি আছে তো চাই থাকিব গাইজ তো বাই বাই জয় আই অসম মই সদায় কষ্ট কৰি যাওঁ আপোনালোকে মোক ছাপোৰ্ট কৰি দিব গাইজ বাই বাই